কি হ'ল আজি ফৰ্মাল পিনি আছো যে ইজ বিকজ আজি এজন বিশেষ ব্যক্তিক চিনাকি কৰি দিবলগীয়া আছে তেওঁকতো মেক্সিমাম মানুহে চিনি পায় বাট এই ভিডিঅ'টো তেখেতৰ বিষয়ে নহয় তেখেতৰ নতুন প্ৰজেক্টৰ বিষয়ে লেট মি ইন্ট্ৰডিউচ টু ইউ মিষ্টাৰ অভিজিত দুৱৰা শিৱসাগৰ নগৰৰ ফুকননগৰ মেটেকাঘাটৰ অভিজিত দুৱৰা নামৰ এগৰাকী শিৱসাগৰ অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন লকডাউনৰ মাজতে অসমীয়া যুৱকৰ চমৎকাৰ উদ্ভাৱন কোন প্ৰথমতে চিনাকি কৰি দিওঁ এয়া হৈছে অভিজিত দুৱৰা দা ইউটিউব চেনেললৈ ভয়ংকৰ এখন চাইকেল লৈ আহিছে অভিজিত দুৱৰা মোৰ স্কুলৰ ফ্ৰেণ্ড হয় তো এয়া আমাৰ মাজত উপস্থিত আছে অভিজিত দা অভিজিত ৱেলকাম ধন্যবাদ আপোনাক চবেই চিনি পায় তো সেইটো কাৰণে আৰু এক্সট্ৰাকৈ ইণ্ট্ৰডাকশ্যনটো নিদিওঁ কামিং ষ্ট্ৰেইট টু দ্য পইণ্ট আপোনাৰ নতুন প্ৰজেক্টৰ বিষয়ে কওক আৰু তাৰ আপোনাৰ ইনস্পিৰেশ্যন কি আছিলে অলপ দিনৰ আগৰ পৰা মোৰ কিছুমান স্কুল আৰু কিছুমান ইভেণ্টে মোক মাতি আছে এজ এ মটিভেটৰ স্পীকাৰ হিচাপে এতিয়া মই যাওঁতে মন কৰিলোঁ যে স্কুলবিলাকৰ ষ্টুডেণ্টৰ প্ৰায়বিলাক প্ৰব্লেম হয় মানে ধৰা তোমাৰ কিছুমানৰ পেন এটাই কেতিয়াবা আনিবলৈ দিগদাৰ হয় আৰু কিছুমানৰ বহী এখনে দিগদাৰ হয় আৰু কিছুমানৰ কি হৈছে আজিকালি যোনবিলাক প্ৰজেক্ট কৰিবলৈ দিয়ে তাৰ কাৰণে বহুতখিনি অসুবিধা তেনেকৈ সন্মুখীন হয় মানে প্ৰজেক্টটো ছাবমিট কৰিব লাগিব আমি তাৰ কাৰণে ঠিক মই সেইটো ভাবিলোঁ যে বিশেষকৈ মই যদি কিবা এটা মানুহক ডনেশ্যন কৰিব যাওঁ বা কিছুমান মানুহে যদি ডনেশ্যন দিব বুলি ভাবে ষ্টুডেণ্টবিলাকক তেতিয়া মানে হিউজ এমাউণ্ট এটা লাগে ধৰা 100টা পেন 200টা পেন বা এনেকুৱা বহুত ল'ৰা ছোৱালীৰ কাৰণে একেলগে দিবলগীয়া হ'ব মই ভাবিলোঁ যে এটা যদি মোৰ নিচিনা মানুহ এজনে যদি কাৰোবাক এটা বা 10-20 টকাত যদি পেন এটা কাৰোবাক ডনেশ্যন দিম বুলি ভাবে ক'ত দিম মই সেইটো কথা চিন্তা কৰিলোঁ তেতিয়া ভাবিলোঁ যে এনেকুৱা এটা ছিষ্টেম উলিয়ালে কেনেকৈ হয় যে যিটো বস্তু থ্ৰুৱেদি আমি কম পইচাত বা সৰু এটা উপহাৰো দিব পাৰোঁ বা সৰু এটা ডনেশ্যনো কৰিব পাৰোঁ স্কুল কলেজবিলাকৰ ষ্টুডেণ্টবিলাকক সেইকাৰণে এই মনোৰথ উইচ ষ্টুডেণ্ট উইচ বক্স নামৰ এটা বস্তু ইনভেনশ্যন কৰিলোঁ ষ্টুডেণ্টসকলৰ যেতিয়া ইউনিফৰ্ম এযোৰ দৰকাৰ হ'ব বেগ এটা দৰকাৰ হ'ব বহী এখন কলম এটা বা বিশেষ যিবিলাক আজিকালি প্ৰজেক্ট দিয়ে প্ৰজেক্টখিনিৰ কাৰণে কিবা যদি বস্তু দৰকাৰ হয় তেওঁলোকে যদি কিনিবৰ কাৰণে অসুবিধা হয় তেতিয়া ইয়াতে এখন ডায়েৰী আছে ইয়াত ওপৰত এখন বুক আছে এখন হৈছে উইচ বক্সৰ বুক এই বুকখনতে কি হ'ব তেওঁলোকে লিখি থৈ আহিব ধৰক মোৰ বোলে এটা বেগ দৰকাৰ হৈছে ইয়াতে লিখি দিব মোৰ এটা বেগ দৰকাৰ হৈছে বুলি ইয়াতে লিখি দিয়াৰ লগে লগে যেতিয়া ষ্টুডেণ্টজনৰ যিমানখিনি পাৰে ডিটেইল দি দিব ধৰক তেওঁ এড্ৰেছটো দিলে ফোন নম্বৰটো দিব পাৰে তেওঁলোকে যিমানখিনি ডিটেইল দিব পাৰে দিয়াৰ পিছত কি হৈছে কোনোবাই যদি সহায় কৰে XYZ যিকোনো মানুহ এজনে যদি সহায় কৰে ইয়াতে যোনজনে সহায় কৰে তলত লিখা আছে শুভাকাংক্ষী ৱেল উইচাৰ তেওঁ নিজে লিখি দিব মই আমুকটো দি পিনি সহায় কৰিছোঁ মোৰ নাম আমুক মই তেওঁক এইটো দি সহায় কৰিছোঁ এইখন হৈছে উইচ বক্সৰ এটা মেইন পাৰ্ট বুলি ক'ব পাৰি ছেকেণ্ডটো হৈছে তোমাৰ ফেচিলিটিটো হৈছে য'ত তোমাৰ এটা তলৰ খাপটো থাকিব তলৰ খাপটোত কি কৰিব আমি ক'ৰবাত বজাৰ কৰিবলৈ গ'লোঁ 10 টকীয়া পেন এটা লৈ পিনি তাত ভৰাই থৈ আহিলোঁ বা এনেকুৱা হৈছে বহী এখনকৈ কিনিলোঁ তাত থৈ আহিলোঁ পেঞ্চিল বক্স 2টা কিনিলোঁ তাত ভৰাই থৈ আহিলোঁ তেনেকৈ হেল্প কৰিব পাৰিম আমি ল'ৰা ছোৱালীবিলাকক এতিয়াতো মনোৰথ এটা বহুত সৰু প্ৰজেক্ট এই প্ৰজেক্টটোক আপুনি ক'ত চাব বিচাৰে মানে আপুনি কিমান ডাঙৰ হোৱাটো বিচাৰে এই প্ৰজেক্টটো আচলতে ভবাটোতো বহুত ডাঙৰকৈ ভাবিছোঁ যেনেকৈ মোৰ আগতে অলপ দিনৰ আগত কিছুদিনৰ আগত বাটৰ ঘৰ বুলি যোনটো বনাইছিলোঁ ষ্ট্ৰীট ডগ হোম সেইটোতো প্ৰায়বিলাক জেগাতে লগাইছে মোৰ আইডিয়াটো ফ'ল' কৰি মেলি ঠিক তেনেকৈ মই এইটো কথাও কওঁ মই এটা সৰু এটা আইডিয়া এটা শ্বেয়াৰ কৰিছোঁ যিবিলাক আপোনাৰ ষ্টুডেণ্টবিলাকক বহুত সহায় হ'ব যোনখিনি অসুবিধাত পৰি থাকে সেই আইডিয়াটোকে ফ'ল' কৰি পিনি আপোনালোকে যাতে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যিমানখিনি জেগাত পাৰে যোনখিনি জেগাত আপুনি পচিবল হয় সুবিধা হ'ব বুলি ভাবে ষ্টুডেণ্টবিলাকক তাত যদি আপোনালোকে লগাবৰ কাৰণে চেষ্টা কৰে তেতিয়া এইটো আৰু ডাঙৰকৈ আৰু বহলকৈ আগবঢ়াই লৈ যাব পাৰিম আৰু আমাৰ ভৱিষ্যতটো আমাৰ হাততে আছে কাৰণ
আমি যদি উঠি অহা চামক আমি পঢ়া শুনাৰ কাৰণে বা এনেকুৱা কিছুমান প্ৰজেক্টৰ কাৰণে সহায় কৰিব পাৰোঁ তেতিয়াহে আমাৰ ভৱিষ্যতটো উজ্জ্বল হৈ উঠিব আজি এই ভিডিঅ'টো চোৱাৰ পাছত যদি আজি কোনোবাই শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি মনোৰথক বিচাৰি যায় তেতিয়াহ'লে মনোৰথক ক'ত বিচাৰি পাব মই এইটো পাব্লিছ কৰিম অফিচিয়েলি 25 তাৰিখ বৃহস্পতিবাৰে বৰ্ডিং ৰোডত 11:30 মানত ৰাতিপুৱা যদি আপোনালোকে সহযোগ কৰিব বিচাৰে যদি এইটো ভাল লাগিলে মোৰ কনচেপ্টটো ভাল লাগিলে আইডিয়াটো যদি ভাল লাগিছে বা এনেকুৱা আমি উঠি অহা চামৰ কাৰণে যদি কিবা এটা কৰিম বুলি ভাবিছোঁ তেনেকুৱা সেই আইডিয়াটো যদি আপোনালোকে চাব বিচাৰে কেনেকৈ বনাইছোঁ কি কথা আপোনালোকেও তেনেকৈ যদি আগবঢ়াই নিব বিচাৰে মোৰ লগতে মোৰ আইডিয়াটো তেতিয়াহ'লে সহযোগ কৰিবলৈ আহিব পাৰে মোৰ লগত তো 25 ফেব্ৰুৱাৰী 2021 বৃহস্পতিবাৰৰ দিনাখন মনোৰথ অফিচিয়েলি লঞ্চ হ'ব কেনেকৈ হ'ব কি হ'ব তাৰ গোটেই ডেছক্ৰিপশ্যনখিনি তাৰ গোটেই কথাখিনি অভিজিতৰ ইনষ্টাগ্ৰাম প্ৰফাইলত থাকিব তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত আছে গৈ পিনে তেওঁ যাব আৰু তেওঁক ফ'ল' কৰিবগৈ আৰু যিসকলে এই ভিডিঅ'টো চাই আছে আৰু যিসকলে জইন কৰিবলৈ বিচাৰিছে প্লিজ আহিব জইন কৰিব আৰু যিসকল আহিব নোৱাৰে বা বেলেগ ক'ৰবাত আছে তেওঁলোকে এটলিষ্ট এই ভিডিঅ'টো শ্বেয়াৰ কৰিব মই আগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ কোৱা নাই বিকজ এইবোৰ ইমান ইম্পৰ্টেণ্ট নাছিলে কিন্তু এই ভিডিঅ'টো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে শ্বেয়াৰ কৰক আৰু এই আইডিয়াটো অলপমান স্প্ৰেড কৰা সহায় কৰক তো এয়াই আছিলে অভিজিত দাৰ মনোৰথৰ কাহিনী এই প্ৰজেক্টটো যাতে ছাকচেছফুল হয় তাহে আশা কৰিছোঁ আৰু অহা দেওবাৰে আকৌ লগ পাম মই আপডেট দিম মনোৰথৰ আপডেট মাজে মাজে দি থাকিম কি হ'ল ইভেণ্টটো কি হ'ল কেনেকৈ ধৰণে আপডেট দিম আৰু বৃহস্পতিবাৰ দিনাখন হয়তো কাৰোবাৰ লগ তো চলো বাই বাই আকৌ নেক্সট লগ পাম চি ইউ ইন দ্য নেক্সট ভিডিঅ'